আকাশত বগালে আকাশীলতা শুনক ৰাজ্যসকল অযোধ্যাৰ কথা। অযোধ্যাত আছিলে দশৰথ ৰজা, শান্তিৰে চলাইছিল তেওঁ ৰাজ্যৰ প্ৰজা। তেওঁ ভাৰ্যাও আছিলে তিনিগৰাকী, কশল্যা, কইকেয়ী, সুমিত্ৰা আদি। তাৰে কইকেয়ী কুবুদ্ধি মতে ৰামক 14 বছৰ বনলৈ খেদে। ৰাম লক্ষ্মণ সীতা তিনিও গ'ল, পঞ্চৱতী বনত তিনিও ৰ'ল। সেই যে বনতে হৰিণা চৰে, সেই হৰিণাটি সীতাকে লাগে। ৰামচন্দ্ৰ ওলালে হৰিণা খেদি, মাৰিছে আছিলে চালনা কৰি। ধৰিব নোৱাৰি মাৰিলে খৰ, এনেতে শুনিলে ৰক্ষা কৰ। তাকে শুনি সীতা অধৈৰ্য হ'ল, ৰক্ষা কৰিবলৈ লক্ষ্মণো গ'ল। সীতা যে আছিলে কুটীৰত বহি, এনেতে ৰাৱণে নিলেহি হৰি। লংকাৰ ৰাজ্যখনি ধ্বংস কৰিলে, সীতাক উদ্ধাৰ কৰি ৰামে আনিলে।